সাগৰ লুইত পাৰৰে বানৰ প্ৰকোপত চিচি ভাঙি দিয়া কুমাৰ গাঁও 21 ঘৰ মানুহে মনৰ সন্তাপত গাঁওখনেৰি নতুনৰ সন্ধানত এই স্থানতে থিতাপি ল'লেহি ধেমাজি বিষ্ণুপুৰ কলিতা গাঁৱত বিগত 1962 চনত মুকলি কৰিছিল সাৰুৱা মাটি নামঘৰ স্কুল ঘৰ সকলো পাতি সমাজখন গঢ়িছিল একতাৰ ভেটিত 1972 চনতে সূচনা কৰিছিল শ্ৰীকৃষ্ণৰ মহাৰাগ ভাগী কৰিছিল শ্ৰীকৃষ্ণৰ মহাৰাগ ভাগী কতদিন গ'ল সোণালী জয়ন্তীৰ ক্ষন্তি হ'ল আজি চাওঁতে চাওঁতে কতদিন গ'ল সোণালী জয়ন্তীৰ ক্ষন্তি হ'ল আজি মনত পৰে কত কতজনক সৰু ল'ৰা বনমালী শ্ৰীৰামক নালিয়া চন্দ্ৰগিৰি